নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এটা অতি ভাল খবৰ। কিয়নো আপোনালোক সকলোৱে জানে যে যিসকল ল'ৰা ছোৱালীয়ে HS আৰু মেট্ৰিকত উত্তীৰ্ণ হৈছিল তেওঁলোকক চৰকাৰে লেপটপ আৰু স্কুটি দিব। গতিকে আজি মই আপোনালোকক এই বিষয়ে জনাম যে কেনেকৈ আপোনালোকে এই স্কুটি আৰু লেপটপটো লাভ কৰিব বা কেতিয়া লাভ কৰিব, নতুন কি খবৰ আহিছে আপোনালোকক সকলো মই এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে এটা লেপটপ আৰু এখন স্কুটি পাবলৈ আমাৰ সকলোৰে মনত এটা উৎসাহ থাকে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আৰু আনন্দৰাম বড়ো এৱাৰ্ডটো পাব সেইসকলৰ বাবে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে মই আপোনালোকক সেইটো কৈ দিম যে কেনেকৈ আপোনালোকে এই লেপটপ আৰু স্কুটিখন লাভ কৰিব। গতিকে ভিডিঅ'টো ভালদৰে মনোযোগেৰে চাই যাব। বন্ধুসকল, যোৱা কেইদিনমান আগতে চৰকাৰে ঘোষণা কৰিছে যে 29 নৱেম্বৰ তাৰিখে আনন্দৰাম বৰুৱা বঁটা প্ৰদান বাবদ আপোনালোকক 16,000কৈ টকা দিব আৰু 30 নৱেম্বৰ তাৰিখে যিসকলে HS উত্তীৰ্ণ হৈছিল তেওঁলোকক একোখনকৈ স্কুটি দিব। যিসকল প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল তেওঁলোকক দিব আৰু আনন্দৰাম বৰুৱা বঁটা দিব। যিসকলে 75% অৰ্থাৎ ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছিল তেওঁলোকক আনন্দৰাম বৰুৱা বঁটাত লেপটপৰ বাবদ আপোনালোকক 16,000কৈ টকা দিব। গতিকে আপোনালোকে এই নিজৰ ডিলাৰৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকৰ স্কুটিখনৰ বাবে। আৰু 29 নৱেম্বৰতো আপোনালোকক লেপটপৰ বাবদ 16,000কৈ টকা দিব সকলো ছাত্ৰ ছাত্ৰীক যিসকলে ষ্টাৰ মাৰ্ক পাইছিল। লগতে যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ছাত্ৰী তেওঁলোকক একোখনকৈ স্কুটি দিব আৰু যিসকল ল'ৰা 75% পাই উত্তীৰ্ণ হৈছিল তেওঁলোককো একোখন স্কুটি দিব। গতিকে আপোনালোকে আৰু দুদিন অপেক্ষা কৰক, আপোনালোকৰ সেই সপোনটো পূৰণ হৈ গৈ আছে। ধন্যবাদ।